বন্ধুসকল ইউটিউব চেনেল নিউজ ভিউজলৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এক বিশেষ বাতৰি। অহা 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যখনত খুলিব পুনৰ বিদ্যালয়। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে খুলিব বিদ্যালয়সমূহ। বিদ্যালয়সমূহত 50% শিক্ষকেৰে চলিব পাঠদান। অভিভাৱকৰ অনুমতি লৈ বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল। কৰোনা মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰাই সমগ্ৰ দেশজুৰি বিদ্যালয়সমূহ বন্ধ হৈ আছে। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে। ইয়াৰ বাবে চৰকাৰে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা। ইয়াৰ ভিতৰত হৈছে ছাত্ৰ-ছাত্ৰীসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। সামাজিক দূৰত্ব বজাই ৰখাটোও বাধ্যতামূলক। শিক্ষামন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে সাংবাদিকৰ আগত এক বিস্তাৰিত বিৱৰণ দাঙি ধৰে। বিদ্যালয় খোলা সম্পৰ্কে শিক্ষামন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দিয়া বক্তব্য এনেধৰণৰ। স্কুলবিলাক খুলিব, 50% শিক্ষকসকল থাকিব, 9, 10, 11, 12ৰ ষ্টুডেণ্ট স্কুলত যাব যদিহে গাৰ্জেনে অনুমতি দিয়ে। যদি মাস্ক আপোনালোকে প্ৰভাইড কৰিব নেকি? মাস্ক বা তেনেকুৱা ধৰণৰ মাস্ক আমি প্ৰভাইড নকৰোঁ, কিন্তু চেনিটাইজিংটো আমি প্ৰভাইড কৰোঁ। বিষয় স্কুলসমূহ খোলাৰ আপুনি যিটো নিৰ্দেশ দিছিলে অক্টোবৰৰ পৰা 21 ছেপ্টেম্বৰৰ পৰা স্কুলবিলাক যিহেতু বাঢ়িছে সংখ্যা কোভিডৰ মানে তাত এনেকুৱা স্কুলবিলাক খুলিব, 50% শিক্ষকসকল থাকিব, 9, 10, 11, 12ৰ ষ্টুডেণ্ট স্কুলত যাব যদিহে গাৰ্জেনে অনুমতি দিয়ে। যদি মাস্ক আপোনালোকে প্ৰভাইড কৰিব নেকি? মাস্ক বা তেনেকুৱা ধৰণৰ মাস্ক আমি প্ৰভাইড নকৰোঁ, কিন্তু চেনিটাইজিংটো আমি প্ৰভাইড কৰোঁ। বিষয় স্কুলসমূহ খোলাৰ আপুনি যিটো নিৰ্দেশ দিছিলে অক্টোবৰৰ পৰা 21 ছেপ্টেম্বৰৰ পৰা স্কুলবিলাক যিহেতু বাঢ়িছে সংখ্যা কোভিডৰ মানে তাত এনেকুৱা স্কুলবিলাক খুলিব, 50% শিক্ষকসকল থাকিব, 9, 10, 11, 12ৰ ষ্টুডেণ্ট স্কুলত যাব যদিহে গাৰ্জেনে অনুমতি দিয়ে। যদি মাস্ক আপোনালোকে প্ৰভাইড কৰিব নেকি? মাস্ক বা তেনেকুৱা ধৰণৰ মাস্ক আমি প্ৰভাইড নকৰোঁ, কিন্তু চেনিটাইজিংটো আমি প্ৰভাইড কৰোঁ।